হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ এটি নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত মই উইণ্টাৰৰ খুব সুন্দৰ ফুল স্নেপড্ৰেগনৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ক'বলৈ লৈছোঁ। এই ফুলজোপাক এণ্টিৰাইনাম নামেও জনা যায়, বটানিকেল নাম হয় এইটো। আমি সাধাৰণতে এই ফুলজোপাক ডগ ফ্লাৱাৰ নামে জানো, কাৰণ এই ফুলজোপাৰ ফুলপাহ এনেদৰে চেপি দিলে কুকুৰৰ দৰে মুখখন মেল খাই যায়, ভৌ ভৌ কৰাৰ দৰে। সেইকাৰণে আমি সাধাৰণতে এইজোপা ডগ ফ্লাৱাৰ নামেই জানো। এই ফুলবিধৰ পুলি অক্টোবৰ-নৱেম্বৰ মাহত নাৰ্চাৰীত পোৱা যায় আৰু ডিচেম্বৰ-জানুৱাৰীৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। ইয়াৰ দুটা প্ৰজাতি আছে, এটা তল, এটা ডভ ভেৰাইটি। ইয়াৰ বিভিন্ন ৰঙৰ পোৱা যায়, পিংক, য়েল্লো ইত্যাদি। বহুত ৰঙৰ আছে ইয়াৰ ফুল। মোৰ এয়া হালধীয়া ফুলিছে। মোৰ এয়া ডভ ভেৰাইটি হয়, তল ভেৰাইটিও পোৱা যায়। তল ভেৰাইটি হ'লে মানে কি হয়, ফুলজোপা জোপোহা কৰিবলৈ পিঞ্চিং কৰিব লাগে, তেতিয়া ফুলজোপা খুব সুন্দৰকৈ জোপোহা হয়। ডভ ভেৰাইটিত নকৰিলেও হয়, সুন্দৰকৈ নিজে নিজে জোপোহা হয়। তল ভেৰাইটিৰ পিঞ্চিং কৰিবলৈ হ'লে আপোনালোকে অক্টোবৰ-নৱেম্বৰ মাহত কৰিব, তাৰপিছত নকৰিব, কাৰণ ডিচেম্বৰ মাহৰ পৰা ইয়াৰ কলি আহিবলৈ ষ্টাৰ্ট কৰে। প্ৰথমে আহোঁ ইয়াৰ মাটি প্ৰস্তুতৰ বিষয়ে। পুলিটো ৰোৱাৰ আগত আপোনালোকে পটটোৰ বাবে ৱেলডেন চইল প্ৰস্তুত কৰি ল'ব। 40% সাৰ, যিকোনো সাৰ ল'ব পাৰে, কেঁচু সাৰ বা শুকান গোবৰ। 30% বালিয়া মাটি আৰু 20% কক'পিট লৈ ইয়াৰ মাটি প্ৰস্তুত কৰি ল'ব। এই ফুলজোপাৰ পটটোৰ বাবে মাটি খুব ছফ্ট হ'ব লাগে, সেইবাবে বালিয়া মাটি ল'বলৈ কৈছোঁ। বালিয়া মাটি নাই যদি আপোনালোকে বালি মিক্স কৰি ল'ব মাটিখিনিত 20%। তেতিয়া মাটিখিনি খুব ফচফচীয়া হয় আৰু কোমল হয়, ফুলজোপাৰ শিপাবিলাকে বাঢ়িবলৈ সুবিধা পায়। এতিয়া আহোঁ ইয়াৰ ছানলাইটৰ বিষয়ে। এই ফুলজোপা আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব, 6-7 ঘণ্টা, 5 ঘণ্টা হ'লেও হ'ব। তেতিয়া ফুলজোপা সুন্দৰকৈ গ্ৰ' কৰিব। ছাঁত থ'লে মানে ফুলজোপা গ্ৰ'হে কৰিব, কিন্তু ফ্লাৱাৰিং নহ'ব। সেয়ে ফুলজোপা আপোনালোকে যিমান পাৰে ৰ'দ পোৱা জেগাত থ'ব। এতিয়া আহোঁ ইয়াৰ পানীৰ বিষয়ে। উইণ্টাৰ ছিজনৰ যিকোনো ফ্লাৱাৰিং প্লেণ্টক আপোনালোকে পটটোৰ মাটিখিনি সদায় সেমেকাই থ'ব। যেতিয়া ই ফ্লাৱাৰিং অৱস্থাত থাকে, ফুলি থকা অৱস্থাত আপোনালোকে তাৰ পটটোৰ মাটিখিনি সেমেকাই থ'ব। ঠিক এইদৰে ইয়াৰ এই ফুলজোপাৰ মাটিখিনিও আপোনালোকে ফুলি থকা অৱস্থাত মাটিখিনি সেমেকাই থ'ব, একেবাৰে শুকাবলৈ নিদিব। সেইবুলি আপোনালোকে অভাৰ ৱাটাৰিং নকৰিব। পটটোৰ মাটিখিনি যাতে সেমেকি থাকে তালৈ সদায় লক্ষ্য ৰাখিব। মই এইটো পুলি 10 ইঞ্চি গামলাত লগাইছোঁ। ইয়াত মই 2টা পুলি দিছোঁ। কি সুন্দৰকৈ জোপোহা হৈছে চাওক। আপোনালোকে 7 ইঞ্চি 8 ইঞ্চি গামলাটো লগাব পাৰে একোটাকৈ পুলি। মই গামলাটো ডাঙৰ কাৰণে 2টাকৈ পুলি লগালোঁ। এই ফুলজোপা ষ্টকত ফুলে, এডাল ঠাৰিতে ফুল ফুলে। যেনেকৈ ৰজনীগন্ধা এডাল ঠাৰিতে ফুলে তলৰ ফালৰ পৰা আৰু কলি ওপৰলৈ ওলাই থাকে, ঠিক তেনেদৰে এই ফুলজোপাৰো এনেকৈ এডাল ষ্টিকতে ফুল ফুলে আৰু ওপৰৰ ফালে কলি ওলাই গৈ থাকে নতুনকৈ। সেই ফুলজোপা বহু দিনলৈকে এনেদৰে তলৰ ফালৰ পৰা ফুলি ওপৰলৈ ফুলি যায়, বহু দিনলৈকে থাকে। এতিয়া আহোঁ ইয়াৰ পুলি প্ৰস্তুতৰ বিষয়ে। ইয়াৰ গুটিৰ পৰা, ইয়াৰ ডালৰ পৰা পুলি প্ৰস্তুত কৰি ল'ব পাৰি। ফুলজোপাৰ ফুলবিলাক ফুলি সামৰাৰ পাছতে গুটি
প্ৰস্তুত হ'বলৈ আৰম্ভ কৰে। এয়া মই দেখাইছোঁ ৰ'ব, এনেকুৱা সৰু সৰু গুটি। এনেকুৱা সৰু সৰু গুটিবিলাক আপোনালোকে পিছত গ্ৰ'থ হ'লে পুলি প্ৰস্তুতৰ বাবে সংগ্ৰহ কৰিব পাৰে। ইয়াৰ উপৰি ইয়াৰ ডালৰ পৰা এনেকুৱা সৰু ডালৰ পৰা আপোনালোকে কাটিং কৰি পুলি প্ৰস্তুত কৰি ল'ব পাৰে। ইয়াৰ কাটিঙৰ পৰাও খুব সুন্দৰকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰি। এতিয়া ইয়াক মাজে মাজে দিব লগা সাৰৰ ভিতৰত আপোনালোকে লিকুইড সাৰ দিব পাৰে। প্ৰতি 15 দিনৰ মূৰে মূৰে শুকান গোবৰ, সৰিয়হ খলি আদি আপোনালোকে লিকুইড সাৰ প্ৰস্তুত কৰি ফুলজোপাৰ গুৰিত দিব। এই লিকুইড সাৰ দিওঁতে আপোনালোকে ফুলজোপা ওপৰৰ ফালৰ পৰা নিদিব, পাতে চাতে পৰাকৈ বা ফুলত পৰাকৈ গুৰিতহে দিয়ে যেন। আৰু প্ৰতি এমাহৰ মূৰে মূৰে আপোনালোকে শুকান গোবৰ বা কেঁচুসাৰ এমুঠিকৈ ফুলজোপা গুৰিত দিব। তেতিয়া ইয়াৰ গ্ৰ'থ ভাল হয় আৰু লগতে ফ্লাৱাৰিঙো ভাল হ'ব। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।